এয়া আমি মাধৱক এটা চুঙা লৈ অহা দেখা পাইছোঁ। আমি এতিয়া নমস্কাৰ। হয়, এতিয়া আপুনি এইটো কেনেকৈ বনাব অলপ ক'ব ইয়াৰ বিষয়ে। এটা বাঁহ হ'ব লাগিব। হয়, এটা আমি কেঁচা অপইতা বাঁহ ল'ব লাগিব। হয়, আৰু সেই বাঁহটো মানে আমি চুঙা বনাই ল'ব লাগিব। নিজৰ বাৰী নহ'লে বেছি ভাল। হয়, গতিকে আপোনাৰ সেই চুঙাটো আমি এটা ধুনীয়া যেনেকৈ চুঙা পিঠাৰ বাবে আমি তৈয়াৰ কৰা যায় তেনেকৈ তৈয়াৰ কৰি ল'ব লাগিব। হয়, এখন কপিদাৰে মই এয়া চুঙাটো ভালকৈ এয়া আমাৰ মাংস নিমখ দিয়া হয়। এয়া অনুৰাগে মাংস লৈ আহিছে। অনুৰাগ এইটো কেনেকৈ তুমি তৈয়াৰ কৰিছা? মিঠাতেল দিয়া হৈছে নেকি? মিঠাতেল নাই দিয়া। মাত্ৰ আমি মছলা দিছোঁ। এইটো ব্ৰইলাৰ মাংস। হয়, ইয়াত নিমখ মছলা আৰু হালধি আমি পৰ্যাপ্ত পৰিমাণে দিয়া হৈছে। হয়, দি এতিয়া আমি এই চুঙাত এইখিনি ভৰাই দিয়া হ'ব। হয়, এয়া এনেকৈ আপুনি দেখাব। হয়, এনেকৈ এইটো কি কি পিঠা হ'ব এইটো? এইটো চুঙাত দিয়া মাংস বুলি কোৱা হয়। হয়, এডাল মাৰি এইদৰে হাতেৰে মানে ঠেলিবলৈ অলপ দিগদাৰ হয়। হয়, ইয়াত এডাল মাৰি ব্যৱহাৰ কৰি ল'লে ভাল হয়। হয়, এনেকৈ ঠেকেচি দিব লাগিব ন চুঙাত? নহ'লে এনেকৈ ঠেকেচি দিলেও অলপ ভাল হয়। আমি এক্সপাৰ্ট মানুহৰ কাৰণে এনেকৈয়ে কৰিছোঁ। ঠিকে আছে। আপোনালোকে এডাল মাৰি লৈ পেলাই এনেকৈ খুন্দিব। ঠিকে আছে। এটা আমি ধুনীয়াকৈ তৈয়াৰ কৰা দেখা হয়, সুন্দৰ হৈছে চুঙা। আৰু এটা চুঙা দৰকাৰ হ'ব। এডাল মাৰি আনিলোঁ। হ'ব। এইটো বেছি মুখলৈকে দি দিলে বেয়া হ'ব নেকি? উফন্দি আহিবতো। এতিয়া আমি ইয়াত কলপাতেৰে অলপ উলিয়াব লাগিব নেকি? এটা ঠিলা দি দিম। অলপ বেছি হ'ল নেকি? এডাল ধুই আনি দিলে ন? নাই খুচিব, ধুই অনা হৈছে ন? মাৰিডাল গোটা হোৱা হ'লে বেছি ভাল আছিল। নাই হ'ব, এইটো চুঙা আমাৰ হৈ গৈছে। এটা চুঙা আমি পুৰ কৰোঁতে আপুনি এটা কথা লক্ষ্য কৰিব লাগিব, হয়, যাতে মানে চুঙাটোৰ সন্মুখভাগ নেপায়হি। হয়, মানে এইটো আপোনাৰ ফুলি যাব। হয়, এতিয়া আমি কলপাত ব্যৱহাৰ কৰিম। হয়, কলপাত কাটি থোৱা আছে। কলপাতটো এটা শুদ্ধ বস্তু আমাৰ গুৰুজনাৰ। কলপাত দিয়া দেখা পাইছোঁ। সুন্দৰভাৱে এটা মাধৱজ্যোতি দত্ত আমি বনাই থকা দেখা পাইছোঁ। এইদৰে আমি কলপাতখিনি মুচৰি ব্যৱহাৰ কৰিম। হয়, সুন্দৰ হৈছে। কলপাতৰ এই খোপাটো হয়, অলপ টাইট ধৰণে হয়, ব্যৱহাৰ কৰিব লাগিব। মাংসটো যাতে ওলাই আহিব নোৱাৰে। হয়, ওলাই আহিব নোৱাৰে। এইটো হৈ গৈছে। দেখাত বস্তুটো তেনে সহজ, কৰিবলৈ আপোনালোকে ভাল পাব। হয়, এইদৰে ভালকৈ ঠাণ্ডাটো খুব বেছি পৰিছে। ঠাণ্ডা পৰিছে যিহেতু মাঘৰ আজি প্ৰথম। হয়, আজি বিহু। উৰুকা নিশাটো আমাৰ ফূৰ্তি কৰোঁতে গ'ল। হয়। এতিয়া আমি এইখিনি নি এই চুঙা দুটা নি আমি মেজি ঘৰত দিম। মেজি ঘৰৰ জুইত হয়, ভালদৰে এতিয়া আমি মাধৱে চুঙা আগবঢ়োৱা দেখা পাইছোঁ। এয়া আমি এনেদৰে জুইত দিছোঁ। হয়, এইদৰে দিব লাগিব। ঠিকে আছে বাৰু। কালি ভোগালী বিহু উদযাপন কেনেকুৱা হ'ল উৰুকা? আমাৰ বঢ়িয়া ধৰণে সুচাৰুৰূপে মানে হৈ গৈছে। হয়, এতিয়া আমি তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিলোঁ। কালি ন? 3 দিন চলি থাকিব আমাৰ চেৰা বিহুৰ দিনালৈকে। হয়, আজি বিহু শুকান মাংস চলিব। হয়, চুঙাত দিয়া শুকান মাংস। হয়, আমি আপোনাৰ অলপ কাষলৈ আহিব বিচাৰোঁ। আমি আপোনাক এটা কথা সুধিব বিচাৰোঁ। আপুনি চুঙাটো পুৰিছে, তাৰ ভিতৰত মাংসৰ লগত আপুনি বেলেগ কিবা আৰু দিছে নেকি? হয়, ক'ব নেকি অলপ? আমি কিছুমান ইয়াত মছলা ব্যৱহাৰ কৰিছোঁ। হয়, এইখিনি মই আগতেও কৈ গৈছোঁ। হয়, নহৰু মানে কেঁচা নহৰু সূতা হিচাপে দিছোঁ। আৰু আপোনাৰ নিমখ, মিট মছলা অকণমান দিছোঁ। আজিকালি নহ'লে ভাল নালাগে, কিয়নো চলে। হয়, ঠিকেই। আৰু তাত আপোনাৰ অলপ জিৰা গুড়ি,
হয় আৰু আপোনাৰ কালজিৰা কালজিৰা। অলপ পিচি পেলাই দিয়া হৈছে। আমি আপোনাৰ ইয়াত এই চুঙাটো বনাওঁতে সহায় হাত আৰু কোনোবাই আগবঢ়াইছিলে নেকি? হয় হয় ক'ব নেকি? মোৰ গুলু ভাই হয় গুলু গৈছে লগত হয় বাঁহ চাহ কাটিবৰ কাৰণে। তেখেতক আছে নেকি ইয়াতে মাতিব নেকি? আছে। আমাৰ ৰাইজে দেখা পালে ভাল পাব। হয় হয় আছে গুলু এওঁ আমাৰ গুলু মোৰ ভাই হয়। তুমিও সহায় কৰিছা এই চুঙাটো বনোৱাত? নিশ্চয় হয় ভাল লাগিছে শুনি পেলাই। কাৰণ কিয়নো ভোগালী মিলিজুলি কৰা এসাঁজ খাই এসাঁজ ভাল তেনেকৈ লাগে, কৰিলেও এসাঁজ ভাল লাগে হয় নাই? ঠিকে আছে। আৰু কোনোবা আপোনাৰ ইয়াৰ লগত আছে নেকি সহায় হিচাপে? আছে আমাৰ মানস আছে। হয় তেখেত আছেনে ইয়াতে? ইয়াতে আছে। হয় নি? অকণ মাতি দিব নেকি আমাৰ কেমেৰা ক'লে? মানস অকণমান কেমেৰাৰ ওচৰলৈ আহা। এয়া আমাৰ মানস মোৰ ভাইয়ে হয়। হয় আমি মানসৰ ওচৰলৈ অকণমান আহিব বিচাৰিম। মানস এইটো আপুনি ইয়াত বিশেষকৈ ইয়াত ব্ৰইলাৰ আছে ন? এনেই আমি গাহৰি পোৰাৰ কথা গম পাওঁ, কিন্তু এইটো এটা বেলেগ আইটেম। কাৰণ গাহৰি পোৰাটো যিয়ে অসমীয়া সকলোৱে জানে সেইটো কমন হয় নাই বাৰু? কিন্তু এইটো আপোনালোকে বিশেষ কিবা নে আজি বিহু বুলি আয়োজন কৰিছে নে বেলেগ কিবা ৰেচিপি? নাই আমাৰ দুজনমান গাহৰি খোৱা মানুহ নাইকিয়া মানে সেইকাৰণে আমি ভাবিলোঁ হয় গতিকে ব্ৰইলাৰৰ যিটো বুকু মাংস হয় বুকু মাংস দিয়ে আছে কোমল মাংসটো হয় মাধৱে আয়োজন কৰিছে আৰু হয় নি? ঠিকে আছে। আমাৰ তিনিজনকে আয়োজন কৰা হৈছে। মানে গাহৰি আৰু ছাগলী যিসকলে নাখায় তেওঁলোকৰ বাবে মানে এটা আমোদ হিচাপে, মাংসৰ আমোদ হিচাপে আমি এইটো তৈয়াৰ কৰিছোঁ। খাই ভাল পাব আৰু এতিয়া সুধোঁ আপোনালোকৰ এইটো আপোনালোকৰ কমপ্লিট হ'লে আৰু কিমান সময়মান লাগিব? এইটো প্ৰায় 20 মিনিট লাগিব আৰু 20 মিনিট প্ৰায় 15ৰ পৰা 20 মিনিট। প্ৰায় 15 পৰা 20 মিনিটৰ ভিতৰত জুই ভালদৰে জ্বলাই আছোঁ। হয় জুইৰ ওপৰতে কথা আৰু হয় আমি দেখিছোঁ জুই জ্বলি আছে আৰু মানে 15-20 মিনিটৰ পিছত আমি এটা জুতি লগা খাদ্যৰ সোৱাদ ল'বলৈ পাম। হয় হয় আপোনালোকে পাব নিশ্চয়। হয় ধন্যবাদ। এয়া আমি ইতিমধ্যে দেখা পাইছোঁ অলৰেডি চুঙাটো জ্বলি হৈছেগৈ সম্পূৰ্ণ। এতিয়া আমি তেখেতলোকৰ মাজলৈ যাব বিচাৰিম। হয় মাধৱজী দত্ত, আপোনালোকৰ চুঙাটো ইতিমধ্যে হৈ গৈছে। আমাৰ এই চুঙা এয়া প্ৰস্তুত হৈ গৈছে। হয় মানে পুৰি সম্পূৰ্ণৰূপে হৈ গৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত অকণমানো নুপুৰাকৈ থকা নাই দেখিছোঁ আমি। গতিকে আমাৰ মাংসখিনি হৈ গৈছে। হয় এতিয়া আমি কাটিবলৈ প্ৰস্তুতি চলাইছোঁ। আমাৰ সেইদিনা আগলি কলপাত আমি আনিছোঁ। আমি দেখা পাইছোঁ আগলি কলপাত। আমাৰ চুঙা ফালিবলৈ আৰম্ভ কৰিছোঁ। এইটো ফলাটো অলপ ৰিক্সি। গৰম এয়া আমাৰ চুঙাত পোৰা মাংস ইতিমধ্যে হৈ গৈছে। পৰিৱেশনৰ বাবে আৰু আমাৰ সময় পাইছেহি। গতিকে ইয়াত আৰু আপোনালোকে মই ৰাউণ্ড পিঁয়াজ এয়া দিছোঁ। হয় লগত মানুহে সহায় কৰি দিয়ক। এয়া এইদৰে এয়া ধনিয়া পাত। হয় এইটো আমাৰ নিতান্ত প্ৰয়োজনীয় বস্তু, অসমীয়া সমাজত দৰকাৰ হয়। ধুনীয়া হৈছে। এয়া মই লগতে আমি ফটো লৈ লৈছোঁ। নেমু ৰাউণ্ড কাটিং কৰিছোঁ। হয় দেখাটো বেষ্ট সুন্দৰ হৈ পৰিছে। ফটো লৈছোঁ। এয়া আমাৰ এতিয়া আমি এই ৰেচিপিটো জয়ন্ত তামুলী আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি টেষ্ট কৰিবলৈ পৰিৱেশন কৰিবৰ কাৰণে পৰিৱেশন কৰিব তেখেতে। ধন্যবাদ। আমি আগলৈ যাওঁ। হয় দেখি যথেষ্ট সুন্দৰ লাগিছে আৰু খাবলৈও চাগে যথেষ্ট ভাল হ'ব। আমি প্ৰথমে অকণমান পৰা কেনেকুৱা হৈছে বাৰু আপুনি কেনেকুৱা পাইছে? যথেষ্ট সুন্দৰ হৈছে। ক'ব নোৱাৰোঁ এতিয়া আমি টেষ্টৰ বিষয়ে মই এতিয়া ক'ব পৰা নাই। সঁচাই আপোনাৰ
বহুত সুন্দৰ আয়োজন মানে ইয়াত কিবা মছলা নিমখৰ পৰা কিবা থাকি একদম গৈছে নেকি থলুৱা খাদ্য সম্ভাৰ যোনটো জুতি সেইটো আপুনি হয়। দিছে কোনো ভাষা নাই কোনো ভাষা নাই মানে মই যথেষ্ট তৃপ্তি পাইছোঁ আৰু এতিয়া আপোনালোকে সকলোৰে মাজত এইখিনি বিতৰণ কৰি দিয়ক